Hi friends, welcome back to my channel BJRAS. আজি এটা নতুন ভিডিঅ' লকডাউন বনাম অনলাইন ক্লাছ অৰ্থাৎ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যি লকডাউন দিবলৈ বাধ্য হৈছিল সেই পৰিপ্ৰেক্ষিতত বহুতো ক্ষতি হৈছিল আৰু ঠিক তেনেদৰে শিক্ষাৰ্থীসকলৰ বহুতো ক্ষতি হৈছে আৰু এই ক্ষতি তথা এই সমস্যা সমাধান কৰিবলৈ বিভিন্ন ধৰণৰ চৰকাৰী বা বেচৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সময়ছোৱাত সকলো বন্ধ, অনলাইন মাধ্যমৰ বাহিৰে আৰু ইয়াৰ কোনো বিকল্প ব্যৱস্থা নাই। ঠিক তেনেদৰে এইকেইদিন শিক্ষাৰ ক্ষেত্ৰতো এটি কমন ডায়লগ হৈ পৰিছে অনলাইন ক্লাছ। কিন্তু এই অনলাইন ক্লাছৰ পৰা কিমান সুফল তথা কিমান লাভালাভ হৈছেনো? লকডাউনৰ সময়ছোৱাত অনলাইন ক্লাছ এটা ভাল পদক্ষেপ। ইয়াত হয়তো সকলোৱে দ্বিমত নাথাকিব। এই দীঘলীয়া লকডাউন সকলোৰে এক নতুন অভিজ্ঞতা, এক নতুন সময়ৰ সাক্ষী হৈ পৰিছে। দীঘলীয়া লকডাউনে কৰা ক্ষতিপূৰণ হিচাপে সকলো ক্ষেত্ৰতে কৰা হৈছে। ঠিক তেনেদৰে শিক্ষা ক্ষেত্ৰতো অনলাইন ক্লাছৰ জৰিয়তে হওক বা ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সকলো বস্তুৰে যোগাত্মক আৰু বিয়োগাত্মক অৰ্থাৎ পজিটিভ আৰু নিগেটিভ ক্ৰিয়া থাকে। ঠিক তেনেদৰে অনলাইন ক্লাছৰ জৰিয়তে হয়তো কিছু শিক্ষাৰ্থীৰ ক্ষেত্ৰত ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। লকডাউনৰ সময়ছোৱাত অইন শিক্ষাৰ্থীৰ তুলনাত দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বেছি ক্ষতি হৈছে, কিয়নো সময়ত স্কুলত পাঠদান বন্ধ আছে। তাৰ বিপৰীতে সন্মুখত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু তাৰ বিপৰীতে তেওঁলোকৰ হয়তো অনলাইন ক্লাছ কৰিবলৈ মোবাইল তথা টিভি নাথাকিবও পাৰে। অনলাইন ক্লাছ কৰিবলৈ মূল প্ৰয়োজনীয় বস্তুটোৱেই হ'ল মোবাইল, স্মাৰ্টফোন তথা টিভি বা লেপটপ। তেনেলৈ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত নহ'লেও বিশেষ অসুবিধা নহ'ব। যিদৰে এই বৰ্ষৰ একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল, কিন্তু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ অন্যবাৰৰ সময়তকৈ অলপ দেৰিকৈ হ'লেও সম্পন্ন হ'ব। গতিকে তেওঁলোক যিকোনো প্ৰকাৰে সাজু হ'বই লাগিব। অনলাইন এডুকেশ্যনে একাংশ শিক্ষাৰ্থীক সহায় কৰাৰ বিপৰীতে আন একাংশ শিক্ষাৰ্থীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। অনলাইন এডুকেশ্যনৰ বাবে মূল প্ৰয়োজনীয় বস্তুটো হৈছে মোবাইল, স্মাৰ্টফোন তথা লেপটপ বা টিভি। কিন্তু যিসকল শিক্ষাৰ্থীৰ এইবোৰৰ কোনো অসুবিধা নাই, তেওঁলোকৰ অনলাইন ক্লাছ কৰাত কোনো অসুবিধা নাই। কিন্তু যিসকলে দুবেলা দুসাঁজ ভাতৰ ভালদৰে যোগাৰ কৰিব নোৱাৰে, তেওঁলোকে এইবোৰৰ কথা কেনেকৈ ভাবিব? দুসাঁজ ভালদৰে যোগাৰ কৰিব নোৱাৰা অভিভাৱকজনে ষ্টুডেণ্টজনক কেনেদৰে এটি দামী স্মাৰ্টফোন তথা লেপটপ বা টিভি যোগাৰ কৰি দিব? কিয়নো তেওঁলোকৰ বাবে যিহেতু মোবাইলৰ দাম এটি কমতেও 5,000, তেওঁলোকৰ বাবে 5,000 টকা এটা যোগাৰ কৰাটো সম্ভৱপৰ নহয়। সময়ছোৱাত কিছু অভিভাৱকসকলে এইবোৰ বস্তু প্ৰয়োজনীয় বুলি ভাবিছিল বা জানিছিল যদিও ইয়াৰ বহুতো প্ৰয়োজন হোৱা অৰ্থাৎ নহ'লেও হোৱা বাবে তেওঁলোকে ক্ৰয় কৰা নাছিল বা কিছু লোকে ইয়াক ক্ৰয় কৰিব পৰা নাছিল। এনে সময়ছোৱাত অনলাইন ক্লাছ কৰিবৰ বাবে ই যেন এক অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰেই পৰিণত হ'ল। ওপৰত দানৱ পৰা আদি এই কৰোনা মহামাৰীৰ সময়ছোৱাত পৰা লকডাউনে সকলো ব্যক্তিৰে কৰ্মস্থলীলৈ যোৱাৰ পথত হেঙাৰ হ'ল। সাঁচতীয়াখিনিৰে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে। এনে সন্তানৰ অনলাইন ক্লাছৰ বাবে এটি স্মাৰ্টফোনেই ক্ৰয় কৰে। গতিকে একাংশ শিক্ষাৰ্থী এই অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ'ল। কোনো শিক্ষাৰ্থীয়ে জীৱনৰ চৰমপন্থাও বাছি ল'বলৈ কুণ্ঠাবোধ নকৰিলে। কাৰণ কিয়নো সেই শিক্ষাৰ্থীগৰাকী মানসিক চাপ আৰু হতাশাত ভোগা দেখা যায়। শিক্ষাৰ্থীগৰাকীয়ে ভাবিলে যে তাৰ স্মাৰ্টফোন নাই, আনহাতে তাৰ লগৰবোৰৰ আছে আৰু সিহঁতে অনলাইন ক্লাছ কৰি আছে। যাৰ ফলত তাৰ তুলনাত তাৰ লগৰবোৰ আগবাঢ়ি যাব আৰু ভাল ফলাফল লাভ কৰিব। তাৰ বিপৰীতে সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে আশানুৰূপ ফলাফল লাভ নকৰিব। এনেবোৰ চৰম হতাশা আৰু মানসিক চাপে সেই ষ্টুডেণ্টজনক জীৱনৰ চৰমপন্থা বাছি ল'বলৈ বাধ্য কৰালে। আনহাতে যিসকল শিক্ষাৰ্থীৰ স্মাৰ্টফোন আছে তেওঁলোককো বিভিন্ন সমস্যাই দেখা দিয়ে। যিসকল মধ্যবিত্ত ঘৰৰ ষ্টুডেণ্ট, তেওঁলোকৰো অভিভাৱকসকলৰ বিভিন্ন কৰ্মস্থলীলৈ যোৱাৰ পথ বন্ধ হৈ পৰিল। চৰকাৰী চাকৰিয়ালখিনিৰ বাদে নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত পৰা আমাৰ দৰে দেশ তথা ৰাজ্যত
এখনত কিমানজননো চৰকাৰী চাকৰিয়াল আছে। তেওঁলোকৰ সাঁচতীয়াখিনিৰে অত্যাৱশ্যকীয় সামগ্ৰীহে ক্ৰয় কৰিব নে মোবাইলৰ ৰিচাৰ্জহে ক্ৰয় কৰিব। তাতে আজিকালি মোবাইলৰ ৰিচাৰ্জবোৰৰ যিহে দাম হৈ পৰিছে, এবাৰ ৰিচাৰ্জ কৰাৰ পিছত দ্বিতীয়বাৰৰ কথা ভাবিব লাগে। তেনেস্থলত এই লকডাউনৰ সময়ছোৱাত আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল অল্প বাক্যশাৰীৰ দৰেই। ইয়াৰ উপৰিও যিসকলে ৰিচাৰ্জ কৰিব পাৰিছে তেওঁলোকৰো বিভিন্ন কাৰিকৰী সমস্যা নথকা নহয়। সময়ত বিভিন্ন ঠাইত হৈ থকা বিদ্যুতৰ সমস্যা, নেটৱৰ্কৰ সমস্যা আদিয়ে প্ৰধান। এনেবোৰ সমস্যাৰ বাবে উপযুক্ত সময়ত নিৰ্দিষ্ট ক্লাছটোৰ পৰা আংশিকভাৱে হ'লেও বঞ্চিত হ'ব লগা পৰে। যিসকলে এই সকলোবোৰ সুবিধা মোবাইলৰ ৰিচাৰ্জেই হওক, স্মাৰ্টফোনেই হওক, বিদ্যুতৰ তথা নেটৱৰ্কৰ সুবিধাই হওক আদি সকলোবোৰ সুবিধা পাইছে, তেওঁলোকে এই ক্লাছটো কৰিবলৈ সুবিধা হৈছে। কিন্তু যিহেতু এই ক্লাছত শিক্ষকজন সন্মুখত নাথাকে, গতিকে এই ক্লাছৰুমত কৰা ক্লাছৰ দৰে কেতিয়াও নহয়। ইয়াৰ উপৰিও বৰ্তমান সময়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে দিনটোৰ বেছিভাগ সময় মোবাইল তথা লেপটপ বা টিভিৰ স্ক্ৰীণৰ সন্মুখতে থাকে। তাতে লকডাউনৰ সময়, অনলাইন ক্লাছ, এনে বুঢ়ী নাচনী, তাতে নাতিয়েকৰ বিয়া। অনলাইন শিক্ষাৰ দোহাই দি একাংশ শিক্ষাৰ্থীয়ে এই অনলাইন ক্লাছৰ সময়ত বিভিন্ন ছ'চিয়েল মিডিয়াত ব্যস্ত হোৱাৰ সম্ভাৱনা থাকে তথা ব্যস্ত হয়। অৰ্থাৎ অনলাইন ক্লাছৰ প্ৰতি আগ্ৰহী কম হোৱা দেখা যায়। অনলাইন ক্লাছৰ দোহাই দিয়ে হওক বা বিভিন্ন কাৰণতে হওক টিভি, মোবাইল বা লেপটপৰ স্ক্ৰীণৰ সন্মুখত বহি থাকোঁতে ষ্টুডেণ্টজনৰ চকুৰ ক্ষমতা হ্ৰাস হোৱাৰ সমস্যাও নথকা নহয়। এতেকে লকডাউনৰ সময়ছোৱাত অনলাইন ক্লাছ যদিও এক ভাল পদক্ষেপ, কিন্তু ইয়াৰ আশানুৰূপ ফলাফল পোৱা নাযায়। তথাপিও আমি এই মহামাৰীৰ সংকট কালত নাই মোমাইতকৈ কণা মোমায়া ভাল বাক্যশাৰী অনুসৰণ কৰি একো নকৰাতকৈ বা একো নিশিকাতকৈ অনলাইনেই হওক বা অফলাইনেই হওক কিবা এটা শিকাই বা কিবা এটা জ্ঞান আহৰণ কৰাই ভাল। তেতিয়াহে আমি এই বেয়া সময় অতিক্ৰম কৰি সফলতাৰ শীৰ্ষত উপনীত হ'ব সক্ষম হ'ম। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।